এই অধিৱেশন ভাগ আমাৰ অতি হেঁপাহৰ যিমান শংকৰদেৱ সংগঠন আমি যিটো অনুষ্ঠানৰ আমাৰ হেঁপাহৰ হোৱা কাৰণ দুটা ইয়াৰ পৰা আমি দুটা সুযোগ সুবিধা পাওঁ এটা আমাৰ অনুষ্ঠান বিভিন্ন গতি নাহিকে কৈলো ৰাম নাহিকে কৈলো কৃষ্ণ হৰি কৃষ্ণ আগলৈ যাবৰ বাবে নতুনকৈ সংকল্প লোৱাৰ এৰি অহা দিনবিলাকত আমি আমাৰ সকলনি কমলতা তার অবিনাশী বলা কৃষ্ণ নাম চৈতন্য কৃষ্ণ নম নম নারায়ণ তরে ভব যুবক করে বৈতান রাম জীবন করে কৃষ্ণ 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 নম নম নারায়ণ আপনার হেমপতি জগৎ করে যুবক করে বৈতান যুবক হরি রাম কৃষ্ণ কৃষ্ণ এই দ্বিতীয় যিটো সুবিধা এই সুবিধাটোৱে উপৰি অধিৱেশনখনৰ আমাক সদায় এই সুবিধাটোৱে বেছি সুবিধা দিয়ে এই মুকলি সভাখনতে আমি এই সকলোবোৰ কথা গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ বাণী গুৰুজনাৰ উপদেশ বা আত্মবিজ্ঞানৰ সংগঠনমূলক কথা কৃষ্ণ কৃপাগত নন্দন হৰিমনৰ নাম ভগতৰ সংগ সদায় মুখে নাম মুখে নাম কৃষ্ণ 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 হৰি ৰাম কৃপা কৰা নাৰায়ণ কৃষ্ণ 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 সহযোগে পেলো গুণক প্ৰকাশী ধৰি আছে ভকত বস্তুৰ নাম ধেনু জনমতে বস্ত্ৰ পলাই তুমি সেইমতে ভকত পলা তুমি সেইমতে ভকত পলাইছা হৰি ৰাম কৃষ্ণ কৃষ্ণ নম নম নারায়ণ প্রপন্ন হরি 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 আপনার মহিমার প্রতি জগৎ করি জীবন হরি বৈদান রাম জীবন হরি বৈদান হরি তরে ভগবুপ নর মাত্র তরে ভগবুপ হরি রাম কৃষ্ণ 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 কৃপার সাগর দেবকী নন্দন পুরী ও মনৰ কাম ভকতৰ সংগ সদায় সুখ মুখে তোলা কৰে নাম ৰাম মুখে তোলা কৃষ্ণ ভগৱন্ত প্ৰভু কৃপা কৰিব বাবুটোৰ হাতখন দাঙিব নোৱাৰে তাৰ কাৰণে আইগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা এনেকৈ আগবঢ়াইছে বাবুটোক যাতে সোনকালে সুস্থ কৰি দিয়ে কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দেউ কখনতি তুমি